নমস্কাৰ, আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকল কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। দেৱালী বুলি আমাৰ ঘৰটো কেনেকৈ সজালে চাওঁ আহকচোন। মোৰ হাজবেণ্ড আৰু দেউৰে কি কৰি আছে চাওঁ আহক। এতিয়া মোৰ হাজবেণ্ড আৰু দেউৰ ফটকা ফুটোৱাত ব্যস্ত। আমি যে আছোঁ পাহৰিয়ে গৈছে মানে। দেৱালীৰ দিনটো আপোনালোকে কি কৰিলে জনাবচোন কমেণ্টত। দেৱালী বুলি আজি পনীৰকে বনাওঁ আহক। কোনে কোনে পনীৰ খাই ভাল পায় বাৰু? মই কিন্তু বিৰাট ভাল পাওঁ। আজি আমি আমুল মালাই পনীৰ বনাম। ইয়াত 2টা বিলাহী পেষ্ট কৰি লৈছোঁ, আদা নহৰু পেষ্ট কৰি লৈছোঁ, জলকীয়া, পিঁয়াজ সৰুকৈ কাটি লৈছোঁ আৰু মান ধনিয়া লৈছোঁ। পিঁয়াজটো আপোনালোকে অলপ ৰঙচুৱা হোৱালৈ ভাজিব। পিঁয়াজটো ভাজি হৈ গ'ল। এতিয়া আমি আদা নহৰু জলকীয়া পেষ্টটো দিম। অলপ সময় ভালকৈ ভাজি লওঁ। তাৰপিছত আমি নিমখ দিম, জিৰা দিম, হালধি দিম, এয়া জলকীয়া গুড়ি, আৰু পনীৰ মছলা। তাৰপিছত অলপ ভালকৈ ভাজি লওঁ। পনীৰখিনি দি দিম মছলাৰ ওপৰত। তাৰপিছত আমি ভালদৰে ভাজি লওঁ। গেছটো অলপ কমাই ৰাখি দিম। পনীৰটো প্ৰায় ভাজি হৈছে, আমি পানী দিব পৰা হৈছোঁৱে। আমুল মালাই পনীৰৰ লগত আপোনালোকে যিখিনি পানী থাকে সেই পানীখিনি আপোনাক পেলাই নিব। এতিয়া আমি সেই পানীখিনি ইয়াত ওপৰত দি দিম। এই পানীখিনি যেতিয়ালৈ শুহি নাযায় আপোনালোকে গেছটো কমত ৰাখি আপোনালোকে ভাজি থাকিব।
এই পানীখিনি শুকাই গ'ল। এতিয়া আমি ইয়াত গৰম পানী দিম। আমি গৰম পানী দি দিছোঁ। এই 10-15 মিনিট আপোনালোকে উতলিব দিব ঢাকন লগাই। এতিয়া আমাৰ পনীৰ ৰেডি। কালাৰটো কেনেকুৱা হৈছে বাৰু আপোনালোকে জনাবচোন কমেণ্টত। খাই চাওক কেনেকুৱা লাগে আজি খাই। বিৰিয়ানী বুলি বেলেগ বিশেষ স্পেচিয়েল নাই, এয়াই আৰু ৰেডি আজি ৰাতিৰ সাঁজ খাম। অ'কে বাই ফ্ৰেণ্ডছ। তেনেহ'লে আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব কিন্তু।